তো গুড মৰ্ণিং ফ্ৰেণ্ডছ। আজি হ'ল মই জইন কৰাৰ পিছত যোৱা ৰাতি জইন কৰিছিলোঁ। আজি প্ৰথম দিন আৰু মই ইয়াৰ ওপৰত এটা টাৱাৰত উঠিছোঁ আমাৰ পোষ্টিং এৰিয়াত, আৰু ইয়াতে উঠিয়ে মই এটা ময়ূৰ চাব পাৰিছোঁ। এয়া আৰু ৰাতি বিভিন্ন জীৱ জন্তু আছিল। এইখিনিত মহ আহিছিল, এইফালে কিছুমান বনৰীয়া গৰু আহিছিল আৰু লগতে হাতীও আছে ওচৰতে দেখুৱাই আছোঁ। সেই এটা আৰু ওচৰতে আছে, এই টিনৰ কাৰণে দেখা নাযায়, ইয়াতে এটা আছে। গতিকে এই পৰিৱেশ, চাৰিওফালে মানুহ নাই, আমি যিকেইজন আছোঁ সেইকেইজনে। ৱেলকাম বেক। আমি আজি আহিছোঁ এনে এখন বনাঞ্চলৰ মাজত। মোৰ আগে আগে আছে দুজন দাদা ফৰেষ্ট ডিপাৰ্টমেণ্টৰ, আৰু মোৰ পিছে পিছেও আছে কেইজনমান। আৰু আমি গৈ আছোঁ। আজি মোৰ প্ৰথম ডিউটি ফৰেষ্ট ডিপাৰ্টমেণ্টত, আৰু যোৱা ৰাতি আহি পাইছিলোঁ। চাওক কি দেখিবলৈ পাওঁ আজি। প্ৰথম দিনৰ অভিজ্ঞতা আপোনালোকৰ মাজত শ্বেয়াৰ কৰি আছোঁ। জীৱনৰ প্ৰথম পেট্ৰলিং ফৰেষ্টৰ মাজত। আমি টিম আহিছোঁ এটা 1 2 3 4 5 6 7জন মান আছোঁ, আৰু কিবা এটা ডেষ্টিনেশ্যন দিছে, তালৈকে আমাক যাব লাগে পেট্ৰলিং কৰি। আৰু মাজতে এটা কিবা বনৰীয়া মহ ওলাইছিল। এইবিলাক হাতীৰ মল। খুবেই ঘন বনাঞ্চল। যিকোনো মুহূৰ্তত যিকোনো ধৰণৰ জীৱ জন্তু ওলাই আহিব পাৰে, আনকি টাইগাৰ ওলাই আহিব পাৰে। বিকজ উই আৰ ৱৰ্কিং অন এ টাইগাৰ প্ৰজেক্ট। তো টাইগার আছে। এই দাদাক দিলে দাদা কব পাৰিব। স্তব্ধ পৰিৱেশৰ মাজত আছোঁ আমি এই যিটো টিম আছোঁ, এই টিমটোৱে ইয়াত অকল আছে, আৰু আছে বন্য জীৱ জন্তু, চৰাই চিৰিকটি। তাৰ বাহিৰে মাথো নীৰৱতা, নিস্তব্ধতা আৰু বৰষুণ। এই বিস্তীৰ্ণ অঞ্চল জুৰি বিয়পি আছে এনেকুৱা ধৰণৰ বিভিন্ন গছ গছনি, বিশাল দৈত্যাকাৰ। এইবিলাকেদি গাড়ী অহা যোৱা কৰে কেম্পবিলাক লৈ, কি বস্তু লাগে মানুহ অহা যোৱা কৰে। আৰু টুৰিষ্ট যেতিয়া আহিব, টুৰিষ্ট অহা যোৱা কৰিব। অক্টোবৰ মাহৰ পৰা টুৰিষ্টৰ কাৰণে অপেনিং হ'ব। মানুহৰ পৰা বহু আঁতৰত। আৰু এয়া হ'ল মোৰ জীৱনৰ প্ৰথম ফৰেষ্ট ডিপাৰ্টমেণ্টত কৰা প্ৰথম ডিউটিৰ দিন। এইবিলাকত নেট ছেট নাই, একো ইলেক্ট্ৰিচিটিও নাই। পিছত যেতিয়া নেটৱৰ্ক পাব তেতিয়া আপলোড দিম ভিডিঅ'খিনি। তো এই পৰিস্থিতি। যোৱা ৰাতিও কিছুমান জীৱ জন্তু আহিছিল। এই ৰাস্তাতে হাতী ওলাইছিল থৈ যোৱাৰ সময়ত মোক। তো যোৱা সন্ধিয়া মানত আহিলোঁ, আজি প্ৰথম দিন। চাৰিওফালে চাই যাব লাগে ক'ত কি আছে, কোনফালৰ পৰা কি ওলায়। কেমেৰাটো যেনে তেনে মই ধৰি আছোঁ, আৰু বাকী চাৰিওফালে চাই আছোঁ। চাৰিওফালে আমাক চাই যাব লাগে ক'ত কি কেতিয়াৰ পৰা
কোনফালৰ পৰা কি ওলায় মই এনেই কেমেৰা ধৰি আছোঁ চাই গৈয়ে আছোঁ। প্ৰায় আমাক 5 কিলোমিটাৰ আজি পেট্ৰলিং কৰিব লাগিব। তাৰ মোটামুটি আমি আধামান আহিয়ে পালোঁ। এতিয়ালৈকে অকল বনৰীয়া মহৰ সন্মুখীন হৈছে, যদিও ভিডিঅ' কৰিব পৰা অৱস্থাত নাছিলোঁ তেতিয়া। বাকী চাওঁ আগত কি ওলায়। ময়ূৰ চয়ূৰ এইবিলাক দেখা পাইছোঁ কালি। তো আহি এনেকুৱা এটা কেম্প বিচাৰি পালোঁ মানে উপস্থিত হ'লোঁ, আগৰ পৰাই আছোঁ যিহেতু। তো এনেকুৱা ধৰণৰ কেম্প এটাত আমি থাকোঁ। হয়তো আমাৰ পেট্ৰলিং এইখিনিলৈকে হ'ব নেকি নাজানো, ফাৰ্ষ্ট ডে যিহেতু আজি। এয়া চাওক কেম্প ফৰেষ্টৰ মাজত, আৰু এনেকুৱা অঞ্চল এইখিনি ঠাই অলপ গছ গছনি কম, আৰু এইবিলাক প্ৰায় কেম্পতে আছে সজাই থোৱা। এতিয়া উঠি আহিছোঁ মই এটা ৱাচ টাৱাৰৰ মাজত, আৰু ইয়াৰ পৰা বহুদূৰ এৰিয়া দেখিবলৈ পোৱা যায়, চাবলৈ পাইছে। টাৱাৰৰ ওপৰৰ পৰা ৱাচ টাৱাৰ, এইফালে পুৰা মুকলি অঞ্চল। ইয়াতে অলপ আগত এটা ময়ূৰ আছিল, দেখুৱাব নোৱাৰিলোঁ, গ'ল। বাকী চাওক, কিবা জীৱ জন্তু পালে দেখুৱাম, আৰু কি হয় মোৰ লগত আপডেট পাই থাকিব লাহে লাহে, আশা কৰোঁ। চলাৰ ওপৰত চলে গোটেই কেম্পবিলাক।